সেইফালে চাওক ছাৰেও আমাক বহুতখিনি হেল্প কৰিলে ধন্যবাদ ছাৰ ধন্যবাদ ঠিক আছে আমি গৈ থাকোঁ ছাৰ ঠিক আছে গাইছ এয়া হ'ল শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ পাছফালৰ ক্ষেত্ৰৰ উদ্যোগতে গঢ়ি উঠিলে বুলি ক'ব লাগিব এই ভাগ মন্দিৰতকৈ পুৰণা এভাগ আমাৰ লাহোৰত আছে অ'কে বয়ছ গুড মৰ্ণিং আৰু আজি মানে আমি এটা প্লেনিং মানে আজি কোনো আজি কেমেৰা বস্তু কেইটামান ল'বলৈ যাওঁ মানে আৰু লগত আছে আমাৰ তলিতক গোহাঁই বুলি আছে ইউটিউব চেনেলটো চ' আমি দুটা যেতিয়া গৈ আছোঁ ডিব্ৰুগড় চ' তাত ইও কেমেৰা এটা ল'ব আৰু মই কিমান এচেছৰিজ কেইটামান ল'বলগীয়া আছে কি লওঁ আপোনালোকে দেখা পাই থাকিব এতিয়া বৰ্তমান আমি যাওঁ ডিব্ৰুগড় আৰু লগ পাইছোঁ আপোনালোকৰ ৰাস্তাত বলক আমি এতিয়া বৰ্তমান আহি পিনি কোলাজান পালোহি ইয়াতে অকণমান ৰখিছোঁ কিবা এটা খাই লওঁ আৰু তাৰপিছত ইয়াৰ পৰা ওলাই যাম ডিব্ৰুগড়লৈ আৰু 42 কিলোমিটাৰ আছে চ' লগ পাই আছোঁ ৰাস্তাত চিনেমেটিক চেক কৰিব আপোনালোকে বৰ্তমান আহি পালোহি থানা চাৰিআলি চ' থানা চাৰিআলিত আমি কেমেৰা দোকান বিচাৰি ঘূৰি ফুৰিবলগা আছে গৰমখনত চ' এইফালে আছে দাদা এই লগ পাইছোঁ আপোনালোকে দেখিছিলে চাগে চ' আমি এতিয়া কেমেৰা দোকান বিচাৰি আছোঁ যদি পাওঁ বস্তুটো ল'ব লাগিব মানে চ' এতিয়া বলক আপোনালোকে চাই থাকক কি বস্তু লওঁ আৰু এওঁৰ কেমেৰাটো ফিক্স কৰিব লাগিব ত' গৈ আছোঁ বেটাৰী ইয়াত আছে ন আপোনাৰ বেটেৰীটো আমাৰ 9 আৰু 10 আছে এইটো নাই चार के बेटे तो अभी हम गाइस डिब्रूगढ़ टाउन में है थाना सारियाली थाना सारियाली ये है थाना सारियाली है तो यहाँ पर पुलिस घूम रहा है लाठी लेकर डिब्रूगढ़ टीवी टावर है ओके गाइस এতিয়া আমি বৰ্তমান আহি পালোহি জগন্নাথ মন্দিৰ মানে আমি সাডেনলি প্লেন কৰিলোঁ ন ইয়াত আহিম বুলি চ' সোমাই যাওঁ বুলি আহিলোঁ মানে জগন্নাথ মন্দিৰলৈ চ' আমি ভিতৰলৈ সোমাই যাম চ' আপোনালোকক দেখাম জগন্নাথ মন্দিৰটো কেনেকুৱা কি চ' চাই থাকিব আপোনালোকে একেলগে মই যেতিয়া চাইকেল ৰাইড কৰিছিলোঁ তেতিয়া দেখাইছিলোঁ বাৰু অলপকৈ কিন্তু ভালকৈ দেখাব নোৱাৰিলোঁ আজি ধুনীয়াকৈ দেখাই থৈ যাওঁ আপোনালোকক চাই থাকিব গাইছ এইফালে আপোনালোকে দেখিছে এইখনে হ'ল জগন্নাথ মন্দিৰৰ দুৱাৰখন এইখনে মেইন দুৱাৰখন চ' মানে এতিয়া ইয়াতে এটা কথা হৈ গ'ল আমি মানে কেমেৰা এলাউ নাই বুলি কৈছে চ' আমিতো এইটো কোনো ফটো শ্বুট কৰিবৰ কাৰণে ইয়াত অহা নাই আমি জাষ্ট সৰু কেমেৰা এটা লৈ আহিছোঁ ভিডিঅ' কৰিবৰ কাৰণে GoPro চ' গাৰ্ডজনে ক'লে যে কমিটিৰ লগত কথা পাতি পিনি জনাম বুলি ক'লে এতিয়া মানুহজন এতিয়া গ'ল ভিতৰলৈ কমিটিৰ লগত কথা পাতিবলৈ আমি এতিয়া ৰখিছোঁ ইয়াতে যিহেতু ভাল পিকচাৰ কোৱালিটি আপোনালোকক দিব লাগিব সেইকাৰণে ৰখি আছোঁ আৰু যি হয় যদি নহয় এতিয়া উপায় নাই মোবাইলৰ পৰাই দেখাম আপোনালোকক তো চাই থাকিব একদম ধুনীয়াকৈ শেষলৈকে আপোনালোকে এনেকৈ ইউটিউবৰ সেইটো অৱশ্যে ইউটিউব চেনেল এটা আহিছিলে হয় ইউটিউবৰ হয় তেওঁলোকে তাৰমানে অ'কে গাইছ আমি এতিয়া বৰ্তমান আহিলোঁ জগন্নাথ মন্দিৰ ভিতৰত সোমাই আহিছোঁ ইয়াতে মানে কেইটামান কথা হৈছে মই এইটো আপোনালোকক অলপ পাছত জনাই আছোঁ কিন্তু ইয়াত যিখিনি ষ্টেপখিনি ৰ'দ পৰি পিনি এনেকুৱা গৰম হৈ আছে বাবা হালত কেনেকুৱা চ' আপোনাক মই চেক কৰাই আছোঁ এক ছেকেণ্ড চ' গাইছ বৰ্তমান মই আছোঁ জগন্নাথ মন্দিৰ ভিতৰত একদম চ' আপোনাৰ মোৰ ফালে বেক চাইডে দেখিব জগন্নাথ মন্দিৰ ভিতৰত থাপনা আছে মানে মন্দিৰৰ মেইন সেইখিনি আছে চ' ইয়াত মানে আমি কেইটামান মানে বিশেষকৈ আমি ইয়াত দেখাব আপোনালোকৰ যোনটো এৰিয়াটো হয় মন্দিৰৰ যোনখিনি মেইন প্লেচ সেইখিনি আপোনালোকক দেখাবলৈ আজি সোমাই আহিছোঁ ইয়ালৈ চ' যিমানখিনি পাৰোঁ আপোনালোকক দেখাম আৰু আপোনালোকে চাই থাকিব ধুনীয়াকৈ যদি আমি পাৰোঁ আশীৰ্বাদটো লৈ লওঁগৈ আগত চ' চাই থাকিব আপোনালোকে ধুনীয়াকৈ গাইছ এতিয়া মই বৰ্তমান আশীৰ্বাদটো ল'লোগৈ ভিতৰত চ' এতিয়া আশীৰ্বাদটো লোৱাৰ পিছত মেইন এইফালে আপোনালোকে দেখিছে বেকগ্ৰাউণ্ডটো পূৰা ডাঙৰ হয় মানে পূৰা পৰিৱেশটো বহুত ডাঙৰ হয় মানে আপোনালোক গোটেই মন্দিৰকেইটা মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইফালে তললৈ নামি যাম মই যিও আছে লগত তলিতক গোহাঁই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব চ' আৰু কেইদিনমান পিছত লগতে ব্লগ আহি আছে ডেইলি ব্লগ না চ' এতিয়া আপোনালোকক মই ধুনীয়াকৈ এৰিয়াখিনি দেখাওঁ চ' চাই দিব আপোনালোকে জগন্নাথ মন্দিৰ ভিতৰত সোমোৱাৰ পাছত আপোনালোকে এনেকুৱা বহুতকেইটা মন্দিৰ দেখা পাব চ' যেনেকৈ আপোনালোকক মই ওচৰৰ পৰা দেখাই আছোঁ চ' যেনেকৈ এইটো হ'ল নৱগ্ৰহ মন্দিৰ
আপোনালোকে চাওক, এইটো হ'ল নৱগ্ৰহ মন্দিৰ। চ' আৰু মন্দিৰ আছে, মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' এনেকুৱাকৈ বহুতকেইটা মন্দিৰ ইয়াত আছে, শিৱ মন্দিৰ আছে, হনুমান মন্দিৰ আছে। চ' বহুতকেইটা মন্দিৰ আছে, মই আপোনালোকক এটা এটাকৈ দেখাই যাম, সকলোবিলাক আপোনালোকে চাব চাৰিওফালটো। চ' এইটো কি মন্দিৰ মই আপোনালোকক দেখাই আছোঁ, এক ছেকেণ্ড। অ'কে গাইছ, এইটো ৰামৰ দৰবাৰ হয়। চ' এয়া হ'ল ৰামৰ দৰবাৰ। চ' আৰু এনেকৈ বহুতকেইটা মন্দিৰ আছে। চ' আপোনালোকক মই দেখাই যাম। তাৰপিছত পূৰা যিহে গৰম, মানে কি ক'ম আৰু, ভৰি পূৰা ফাটো হৈ গৈছে। আৰু এইফালে চাব পাৰে, এয়া হ'ল লক্ষী মন্দিৰ। চ' এয়া হ'ল লক্ষী মন্দিৰ। আৰু এইটো হ'ল মেইন মন্দিৰ, শ্ৰী জগন্নাথ মন্দিৰ মেইন মন্দিৰটো এইটো হয়। চ' ইয়াৰ চাৰিওফালটো আপোনালোক এটা দেখাম আৰু কেইটামান মন্দিৰ আছে, এইটো সেইকেইটা আপোনালোকে গাইছ। এয়া হ'ল শ্ৰী জগন্নাথ মন্দিৰ পাছফালৰ মানে অংশখিনি। চ' বহুত ওখ হয়, কেমেৰাত কিমান ওখ নাজানো, কিন্তু ধৰিব পাৰিছে আপোনালোকে নাজানো, কিন্তু ৰিয়েলি বহুত ওখ হয়। এইফালে আছে আপোনালোকৰ মন্দিৰ। ত' এইফালে ৱালকেইখনত ধুনীয়া পেইণ্টিং কৰা আছে ন। ত' আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম, ৱালকেইখনত আপোনালোকে চাব। এনেকুৱা ধৰণৰ মানে চাৰিওফালে ৱালকেইখনত মানে পেইণ্টিং কৰা আছে, এনেকুৱা ধৰণৰ মানে প্ৰত্যেকটোৱে এটা বেলেগ বেলেগ সেই অৰ্থ বুজাই আছে। চ' আপোনালোক গোটেইখিনি দেখাবলৈ এইটো সম্ভৱ নহ'ব। চ' এনেকুৱাকৈ মানে প্ৰায় গোটেই ৱালখনৰ চাৰিওফালে লিখা মানে এনেকুৱা পেইণ্টিং কৰা আছে। ঠিক আছে, এইটো হ'ল বিমলা মন্দিৰ আৰু এইটো হ'ল বিমলা মন্দিৰ। এইফালে আপোনালোকে দেখা পাইছে এইটো। ত' এইটো হ'ল বিমলা মন্দিৰ। এনেকুৱা আৰু মন্দিৰ আছে, বহুতকেইটা মন্দিৰ আছে, আপোনালোকক মই গোটেইকেইটা দেখাবলৈ চেষ্টা কৰিম বাৰু। ত' ইয়াত দেখিছে আপোনাৰ ৱালকেইখনত ধুনীয়া পেইণ্টিং কৰা আছে এইফালে চাৰিওফালে। ত' চিনেমেটিকটো চেক কৰিলে আপোনালোকে কেনেকুৱা পালে ধুনীয়াকৈ কমেণ্টত জনাব। আৰু এই অকণমানি পোৱালিটোৱে চাওক আপোনালোকে কি কাম কৰি আছে অকণমানি ল'ৰাজনে। ঠিক আছে, আপোনালোকে আহিলে ইয়াতে ধুনীয়াকৈ চাপি ধূপ ধূনা চাকি আৰু ইয়াতে জ্বলাই থৈ যাব পাৰিলে আপোনালোকে। চ' এইটো হ'ল শিৱ মন্দিৰ। এইটো শিৱ মন্দিৰ। আৰু সেইফালে আছে যোনটো দেখিছে সেইটো হ'ল হনুমান মন্দিৰ। চ' ওচৰৰ পৰা গৈ আপোনালোকক দেখাম বাৰু। ত' এইটো হ'ল শিৱ মন্দিৰ। চ' আপোনালোকে ইয়াতে আহি পিনি ধুনীয়াকৈ চাকি ধূপ জ্বলাব পাৰিব। আপোনালোকে ইয়াত আহি পিনি মানে ইয়াত জ্বলাই পিনি আপোনালোকে ভিতৰত গৈ পিনি ধুনীয়াকৈ মানে আশীৰ্বাদটো ল'ব পাৰিব। ইয়াতে ধুনীয়াকৈ চাকি গছ জ্বলাব। চ' ইয়াৰ পৰিৱেশটো আপোনালোকক দেখালৈ চিনেমেটিক চেক কৰিলে। চ' এইফালে মোৰ বেকগ্ৰাউণ্ডটো আছে ধুনীয়াকৈ শ্ৰী জগন্নাথ মন্দিৰ। আপোনালোকে মোৰ বেক চাইডে আপোনালোকে দেখিছে। চ' ধুনীয়াকৈ আপোনালোকে চাওক। আৰু ইফালে এখন মানে ধুনীয়া ফুল ৰুই থোৱা আছে ন, ধুনীয়া লাগিছে মানে সেইকাৰণে। চ' চাওক গাইছ, আমি বৰ্তমান চব দেখালোঁ, আপোনালোকে দেখিলে। চ' যিমানখিনি পাৰোঁ জনালোঁ। চ' এই ছাৰে আমাক ধুনীয়াকৈ মানে একচুৱেলি ইয়াত কেমেৰা এলাউ নাই। আমি ছাৰক কোৱাৰ কাৰণে ছাৰে বহুতখিনি হেল্প কৰি দিলে, সেইকাৰণে বহুত ভাল লাগিলে। আৰু আপুনি যদি পাৰে মন্দিৰটোৰ বিষয়ে যোৱাটো ক'ব পাৰিলে আমাৰ অডিয়েঞ্চখিনি ভাল লাগিব। মন্দিৰভাগ আচলতে এই মন্দিৰভাগ অসমৰ গভৰ্ণৰ আছিলে জানকীপদ পাটনায়ক। হয়, তেখেতৰ উদ্যোগতে গঢ়ি উঠিলে বুলি ক'ব লাগিব। এইভাগ মন্দিৰতকৈ পুৰণা এভাগ আমাৰ লাহোৱালত আছে। লাহোৱালত বহুত পুৰণা মন্দিৰ আছিলে। মন্দিৰ প্ৰথমতে নৰসিংহ মন্দিৰ বুলি কৈছিলে। পিছলৈ সেই মন্দিৰভাগে জগন্নাথ মন্দিৰলৈ কনভাৰ্ট হ'ল। সেই জগন্নাথ মন্দিৰলৈ গভৰ্ণৰ চাবলৈ গৈছিলে। তেখেত উৰিষ্যাৰ মানুহ, পুৰী যিটো জগন্নাথ মন্দিৰ, তেখেতসকল উৰিষ্যাৰ মানুহে মানে জগন্নাথ বুলি ক'লে তেওঁলোকৰ মানে আৰু কিবা ট্ৰেডিশ্যন নিচিনাতো। হয়। আৰু সেইকাৰণে তেখেতে সেই মন্দিৰ চাবলৈ গৈছিলে। আৰু গৈ পেলাই তেতিয়া আমাৰ শাস্ত্ৰীসকলো আছে, তেখেতসকলক সুধিলে বোলে ইয়াতকৈ ডাঙৰ মন্দিৰ এটা বনাব পৰা নাযায় নেকি ডিব্ৰুগড়ত। হয়, আৰু তেনেকৈ বুলি কোৱাৰ পিছতে তেখেতে শাস্ত্ৰীসকলে ক'লে যদি টকা পইচা থাকে নিশ্চয় পৰা যাব। হয়, সেই তেনেকৈ বুলি কোৱাৰ কাৰণে তেখেতে ক'লে আপোনালোকে বোলে পইচা কেনেকৈ। ছাৰেও আমাক বহুতখিনি হেল্প কৰিলে, ধন্যবাদ ছাৰ। ধন্যবাদ। ঠিক আছে, আমি গৈ থাকোঁ ছাৰ। ঠিক আছে। ছাৰ আমি এতিয়া এইখিনি যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু কথাখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আৰু এতিয়া আমি বৰ্তমান ঘৰলৈ যাওঁ আৰু ঘৰৰ ফালে ধেমাজি যাওঁ। চ' আপোনালোকক আৰু বাটত যদি ৰখোঁ, আপোনালোক ভাল যদি কিবা দেখোঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে চাই থাকিব। আৰু ইয়াৰ কথাখিনি যদি আপোনালোকে জানিব পাৰিলে, আৰু ছাৰজনেও ধুনীয়াকৈ বুজাই দিলে, যদি জানিব পাৰিলে যদি বুজি পালে কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰিব ধুনীয়াকৈ, তেতিয়া ভাল লাগে। চ' আমি এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু ডাইৰেক্ট যাম আমি এতিয়া ধেমাজি। তো অ'কে গাইজ, ফাইনেলি আমি বৰ্তমান ডিব্ৰুগড়ৰ পৰা আহি পিনি আমি কাঞ্চনজংঘাত আছোঁ বৰ্তমান। সেইফালে বেক চাইডে দেখিছে আপোনালোকে কাঞ্চনজংঘা, আপোনালোকে আহিছে চাগে হয়তো। চ' মই ফাৰ্ষ্ট টাইম যেনিবা আজি কাঞ্চনজংঘাত। চ' এইফালে আজি ফাৰ্ষ্ট টাইম আহিছোঁ কাঞ্চনজংঘালৈ। চ' ভাবিলে এপাক সোমাই যাওঁ বুলি, মানে ঘৰলৈ যাওঁতে এপাক সোমাই যাওঁ বুলি আহিলোঁ মানে এনেই। চ' এইফালে আছে মোৰ লগৰটো। চ'
চ' ইয়াৰ পৰিৱেশটো আপোনালোকক একবাৰ চেক কৰে